আজি দ্বিতীয় বছৰৰ বাবে আমি নিযুত মইনা আঁচনিৰ শুভ আৰম্ভণি কৰিলোঁ। যোৱা বছৰতকৈ এইবাৰ নামভৰ্তিৰ পৰিমাণ দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু কলেজত ছোৱালীৰ ড্ৰপ আউটৰ সংখ্যাও দ্ৰুত গতিত কমি গৈছে। এই বছৰ নিযুত মইনা আঁচনিয়ে 3,50,000 ছাত্ৰীক সামৰি লৈছে। আজিৰ অনুষ্ঠানতে মই নতুন কৰি পলিটেকনিক আৰু ডিগ্ৰী থাৰ্ড ইয়াৰ বা 5th ছেমিষ্টাৰত যিসকল ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিছে আৰু ITI যিসকল ছোৱালীয়ে প্ৰশিক্ষণ লৈছে তেওঁলোকৰ বাবেও নিযুত মইনা আঁচনি ঘোষণা কৰিছোঁ। ইয়াৰ ফলত এই বছৰ নিযুত মইনা আঁচনিৰ পৰিসৰ আৰু 1 লাখ বাঢ়িব, অৰ্থাৎ প্ৰায় 4.5 লাখলৈকে আমি পাবগৈ পাৰিম। এই সুন্দৰ আঁচনিখনৰ শুভ আৰম্ভণি আজি অসমৰ প্ৰতিখন কলেজতে হৈছে, প্ৰতিটো স্থানত হৈছে। মন্ত্ৰী বিধায়কসকল উপস্থিত আছে। মই সকলোকে, বিশেষকৈ শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু তেওঁৰ সতীৰ্থসকলক আজিৰ এই সুন্দৰ অনুষ্ঠানৰ বাবে অভিনন্দন জনাইছোঁ। আজি 4:30 বজাত ইলেকশ্যন কমিশ্যনৰ প্ৰেছ কনফাৰেন্স আছে। কি ছাবজেক্ট আছে মই নাজানো, কিন্তু অসমত যি ধৰণে ইলেকশ্যন কমিশ্যনে নিৰ্দেশ দিয়ে আমি তেনেকৈ কামবিলাক হাতত ল'ম। আমি অসমত পলিগেমিৰ বিৰুদ্ধে, বহু বিবাহৰ বিৰুদ্ধে এখন আইন আনিম। 25 নৱেম্বৰত এই আইনখন সদনত উপস্থাপন হ'ব আৰু কোনোবা ব্যক্তিয়ে যদি প্ৰথমগৰাকী মহিলাক ন্যায়ালয়ৰ জৰিয়তে বিবাহ বিচ্ছেদ নকৰাকৈ যদি দ্বিতীয় বিবাহ কৰে, তেওঁৰ 7 বছৰ বা ততোধিক সময় তেওঁ কাৰাদণ্ড ভুগিব লাগিব। We are aware that today Election Commission is having a press conference. If SIR is announced nationwide, definitely we will welcome it, and we have already conveyed our view to the central government in this regard already. লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা 2 মাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে, তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ। মই নাম ক'ব খোজা নাই, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ, আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব, আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব। বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে, এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে, তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব। বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ, বৰ্তমান বেলেগ সংগঠনৰ কথা কোৱা নাই, কাৰণ অসমত আন কোনো সংগঠনে
এনেকৈ ব্যৱসায়ী মাৰপিট টকা পইচা নোতোলে এইটো ক্ষেত্ৰত তেওঁলোকে ব্যতিক্ৰম তেখেতসকলে শিপাৰ সন্ধানত লিপ্ত হ'ব বুলি কৈছে মই তেওঁলোকক শুভকামনা জনাইছোঁ আৰু তেওঁলোকক মই অভিনন্দন জনাইছোঁ কিন্তু লগত এইটোও কম ধেমালিতে কৈছোঁ চিৰিয়াছলি নহয় বিজেপিয়ে নিজৰ শিপাডাল এৰি নিদিয়ে তেওঁলোকে আমাক বিচাৰিব নালাগে তেওঁলোক নিজে এটা ৰাজনৈতিক দল তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে আমি দিয়া আৰু থোৱাৰ মালিক নহয় নহয় তেওঁলোকে যোৱাবাৰো 22-25খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে এইবাৰো কৰিব পাৰে আৰু আমিতো চিট ভগোৱাৰ মালিকটো আমি নহয় চিট ভগোৱাৰ মালিক অসমৰ ৰাইজে গতিকে অসমৰ ৰাইজেহে সিদ্ধান্ত লয় কোন ক'ত জিকিব আমি কেনেকৈ সিদ্ধান্ত লওঁ মই তাতে চৰকাৰী স্বেচ্ছাসেৱক কোনো নাই গতিকে এইবিলাক কাৰ নামত কি চলি আছে লাহে লাহে চাব লাগিব এবাৰ পীযুষ হাজৰিকাক সুধিম মই ইমান খবৰ he is a Priyank Kharge is a first class idiot. He has insulted Assamese youth and Congress has not yet condemned Priyank Kharge. Perhaps we might file a case against him because he has said that Assam doesn't have educated competent youth. That is an insult to entire Assamese youth. So we are considering whether a case can be filed against him in the court of law. But let me say, he is a first-class idiot. Sir, after 7 years, Chakri Naik is visiting Bangladesh. While he is most I think somebody told me he is already a AIDS patient. I don't know, I have only read in the newspaper. I heard in the newspaper that Zakir Naik has already infected with AIDS. But I do not know whether it is a correct or wrong. But I definitely pray good health for every human being. but he is going to Bangladesh. He is not coming to Assam. মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগে উল্লেখ কৰিছিল যে ৰাজ্যৰ 10 লাখ কন্যা বা এক নিযুত মইনাক আমি উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে তেওঁলোকক আমি উচ্চতৰ মাধ্যমিক পৰ্যায়ত মাহত 1000 টকা স্নাতক বা ডিগ্ৰী পৰ্যায়ত 1250 টকা আৰু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত আমি 2500 টকা কৰি 10 মাহৰ বাবে আমি তেওঁলোকক আগবঢ়াম যোৱা বছৰ ৰাজ্যৰ 1,61,302 গৰাকী ছাত্ৰীয়ে এই নিযুত মইনা আঁচনিৰে উপকৃত হ'ব পাৰিছিল মোৰ মৰমৰ ভাগিন নিযুত মইনা এতিয়া দ্বিতীয় বছৰলৈকে উত্তীৰ্ণ হ'ল প্ৰথম বছৰৰ ছাত্ৰী দ্বিতীয় বছৰ পালে আৰু প্ৰথম বছৰত নতুন নতুন ভাগিনসকলে নামভৰ্তি কৰিলে এইবাৰ আমি নিযুত মইনা আঁচনি 1,61,302 গৰাকী ছাত্ৰীৰ বিপৰীতে 3,50,265 গৰাকী ছাত্ৰীলৈ আগবঢ়াম এই পৰিসংখ্যাটোৱে বহুত ডাঙৰ কথা কয় আমি যদি চাওঁ 1,60,000ক যদি আমি 2ৰে পূৰণ কৰোঁ তেতিয়াহ'লে এই বছৰ 2,20,000 ছাত্ৰীয়ে নিযুত মইনা আঁচনি পাব লাগিছিল
কিন্তু তাৰ বিপৰীতে এই বছৰ 3,50,000 3,20,000 পৰিৱৰ্তে 3,50,000 ছাত্ৰীয়ে নিযুত মইনা আঁচনি লাভ কৰিব। অৰ্থাৎ আমাৰ শিক্ষা ক্ষেত্ৰখনত 30,000 নতুন ছাত্ৰীয়ে নামভৰ্তি কৰিছে, যি আমাৰ অসমৰ বাবে অত্যন্ত আনন্দৰ বাতৰি। হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ত 12,282 গৰাকী ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিছে আৰু মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যায়ত 14,200 ছাত্ৰীয়ে নতুনকৈ নামভৰ্তি কৰিছে। তাৰ লগত সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে প্ৰথম বছৰৰ পৰা দ্বিতীয় বৰ্ষলৈ যাওঁতে কোনো এগৰাকী ছাত্ৰীয়ে কলেজ এৰা নাই, বিশ্ববিদ্যালয় এৰা নাই। নিযুত মইনা আঁচনিয়ে মহাবিদ্যালয়ত ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ পৰা যাতে তেওঁলোক আঁতৰি যাব নালাগে, তাৰো এক লক্ষ্য আমি পূৰণ কৰিবলৈ সক্ষম হৈছোঁ। আজিৰ উপস্থিত আমাৰ ছাত্ৰীসকলক আৰু তেওঁলোকৰ অভিভাৱকসকলক আমি এটা বাৰ্তা দিব খুজিছোঁ যে অসমত কোনো এগৰাকী ছোৱালী পঢ়াৰ পৰা দূৰত থাকিব নালাগে। আপোনালোকে জানি ভাল পাব যে আজি আমি এটা বছৰৰ ভিতৰত ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ মাজত এটা আত্মবিশ্বাস আৰু নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ আকাশ চোৱাৰ সপোন দেখা এচাম আমি নতুন অসমৰ সেনানী নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। 2021 চনত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মোৰ সন্মুখলৈকে আহিছিলে অসমৰ বহু ছাত্ৰীৰ বেদনা ভৰা জীৱনৰ কথা। অসমত বহু এনে ছাত্ৰী আছে যি ছাত্ৰীক দেউতাক মাকে 12 বছৰ বয়সত বিয়াত বহুৱাইছিলে আৰু 14 বছৰ বয়সত তেখেতসকল এটা সন্তানৰ মাতৃ হৈছিলে। 18, 19, 20 বছৰলৈকে আমি এনে বহুত ছোৱালীক লগ পাইছিলোঁ যোনে ইতিমধ্যে 2টাৰ পৰা 3টা সন্তান গৰ্ভত ধাৰণ কৰিছিল। বাল্য বিবাহে অসমৰ সমাজ জীৱনক এক প্ৰকাৰ ধ্বংসৰ পিনে লৈ গৈ আছিল। ধুবুৰী, মানকাছাৰ, নগাঁও, মৰিগাঁও, দৰং, বৰপেটা আদি জিলাত বাল্য বিবাহৰ সংখ্যা 60% পৰা 75%লৈকে দেখা গৈছিলে। 2023 চনত 2022 চনৰ 15 আগষ্টত মই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আমি সকলোৱে শপত লৈছিলোঁ যে অসমত আমি বাল্য বিবাহৰ এই দুৰ্ভাগ্যৰ পৰা অসমৰ ছাত্ৰী সমাজক, অসমৰ ছোৱালীসকলক আমি মুক্ত কৰিম। সেই বছৰতে 5,000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলোঁ। দ্বিতীয় বছৰত আমি 3,000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলোঁ আৰু বাল্য বিবাহৰ বিৰুদ্ধে আমি এক
মুকলি সংগ্ৰামত লিপ্ত হৈছিলোঁ। বহুত পিতৃ মাতৃয়ে সেই সময়ত মোক কৈছিলে যে আমি ছোৱালীক বিয়া দিব নোখোজো, কিন্তু আৰ্থিক দুৰৱস্থাই আমাক বাধ্য কৰে। মই সুধিছিলোঁ যে চৰকাৰে যদি ছোৱালীজনীক পঢ়োৱাৰ দায়িত্ব লয়, আপোনালোকে আপোনালোকৰ ছোৱালীক সৰু বয়সত বিয়া দিব নেকি? তেওঁলোকে মোক কৈছিলে যে চৰকাৰে যদি ছোৱালীজনীক পঢ়োৱাৰ দায়িত্ব লয়, নিশ্চিতভাৱে মই মোৰ কন্যা সন্তানটিক কম বয়সতে বিয়া নিদিওঁ, কাৰণ তাইক ময়ো মৰম কৰোঁ। কিন্তু পৰিস্থিতিয়ে আমাক কিছুমান সিদ্ধান্ত ল'বলৈ বাধ্য কৰে। তেনে পিতৃ মাতৃক আমি সমালোচনা কৰোঁ, তেনে পিতৃ মাতৃক আমি সন্মান কৰোঁ, আৰু তেওঁলোকৰ দুখত সমভাগী হৈ আমি অসমৰ ছাত্ৰী সমাজক এক নতুন দিগন্তলৈ লৈ যোৱাৰ আমি সাৰথী হিচাপে থিয় দিব বিচাৰোঁ। তেনে এক সংকল্পৰ পৰিণতি হিচাপে অসমত আমি কেইবাটাও আঁচনিৰ জন্ম দিছিলোঁ। কলেজত নামভৰ্তি বিনামূলীয়া হ'ব। নামভৰ্তিৰ লগত আমি ছেমিষ্টাৰৰ এডমিশ্যনো আমি বিনামূলীয়া কৰিম, আৰু নৱম মানত ছাত্ৰীসকলক আমি চাইকেল দিম। হায়াৰ ছেকেণ্ডাৰীত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক আমি স্কুটি দিম, আৰু শিক্ষা শেষ হোৱাৰ পিছত চৰকাৰী চাকৰিত আমি আমাৰ কন্যা সন্তানক 50% আমি আৰক্ষণৰ ব্যৱস্থা কৰিম, যাতে সকলো ছাত্ৰীয়ে নিজৰ জীৱন এক আত্মবিশ্বাসেৰে সৈতে নিৰ্মাণ কৰিব পাৰে। আজি মই 4.5 বছৰ পিছত আমাৰ সমাজৰ সন্মুখত থিয় হৈ মই গৌৰৱেৰে ক'ব পাৰোঁ, আজি অসমত আমি কন্যা সন্তান আৰু পুত্ৰ সন্তানৰ নামভৰ্তি বিনামূলীয়া কৰিছোঁ, আৰু নিযুত মইনা আঁচনিৰ জৰিয়তে আমি কন্যা সন্তানসকলক নিজৰ সপোনৰ পম খেদিবৰ বাবে সাহস হিচাপে থিয় দিছোঁ, আৰু 2 লাখ চৰকাৰী চাকৰিত 1 লাখ অকল মাত্ৰ ছোৱালীক নিযুক্তি দি হাজাৰ হাজাৰ ছোৱালীৰ আমি সপোনবোৰ আমি বাস্তৱত ৰূপায়ণ কৰিছোঁ। আৰু শিক্ষা গ্ৰহণৰ পিছত আমাৰ ছাত্ৰীসকলে নিজৰ জীৱনৰ সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে এখন সাহসী আৰু বিকশিত অসম পাব। আজি আমি ৰাজ্যত চৰকাৰী চাকৰিৰ লগে লগে জাগিৰোডত টাটাৰ ছেমিকণ্ডাক্টৰ, বঙাইগাঁৱত থাৰ্মেল পাৱাৰ প্ৰজেক্ট, নাহৰকটীয়াত ইউৰিয়া প্লাণ্ট, এই ধৰণে আজি আমি সমগ্ৰ অসমতে উদ্যোগ স্থাপনৰ এক নতুন কৰ্মযজ্ঞত আমি নিজকে নিয়োগ কৰিছোঁ, যাতে অসমৰ ছোৱালীসকলে বাধ্যত পৰি অসমৰ বাহিৰত কম দৰমহাৰ কাৰণে চাকৰি কৰিব যাব নালাগে। আজি মই গৌৰৱ অনুভৱ কৰোঁ, আমি যোৱা বছৰ টাটা ছেমিকণ্ডাক্টৰত ভৱিষ্যতে কাম কৰিবৰ বাবে বাংগালুৰুলৈ আমি আমাৰ অসমৰ ছোৱালীসকলক প্ৰশিক্ষণৰ বাবে পঠাইছিলোঁ। নাৰ্ছৰ শিক্ষা সামৰণি মাৰি
আমি অসমৰ ছোৱালীক ছিংগাপুৰলৈ পঠিয়াইছিলোঁ নাৰ্ছ হ'বৰ বাবে, আৰু এতিয়া আমি জাপান, কোৰিয়া আৰু বিদেশৰ বহুত ৰাষ্ট্ৰত উন্নত দৰমহাৰ বিপৰীতে আমাৰ অসমৰ যুৱক যুৱতীৰ সংস্থাপনৰ পথো আমি মুকলি কৰি দিয়াৰ দিশত দ্ৰুত গতিত আগবাঢ়ি যাব পাৰিছোঁ। আজি আমি অসমে এখন সমতাৰ অসম বিচাৰিছোঁ, যিখন অসমত নাৰী সমাজক সন্মান কৰা হয়, যিখন অসমত ছাত্ৰীক ঘৰৰ লক্ষ্মী বুলি মানি লোৱা হয়, যিখন অসমত ছোৱালীৰ মৰমেৰে, ভাগিনীৰ মৰমেৰে এখন মমতাময়ী অসমৰ আমি সৃষ্টি কৰিব পাৰোঁ। ধ্বংস নহয়, এখন সৃষ্টিৰ অসম, ঘৃণা নহয়, এখন মমতাৰে ভৰা অসম, উন্মাদনা নহয়, চেনেহৰ মাজেৰে নিৰ্মাণ হোৱা এখন সমন্বয়ৰ, এখন বিকাশৰ অসম। তেনে এক অসমৰ স্বপ্নক আজি আমি বাস্তৱত ৰূপায়িত কৰিব খোজো।